নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই তেনেকুৱা স্কিন কেয়াৰ লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব চাই কিনে। মই নৰ্মেলি যিবিলাক সচৰাচৰ মানুহৰ স্কিনত প্ৰব্লেমবিলাক হৈ থাকে তাৰ ওপৰতে মই ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰোঁ। নাজানো আপোনালোক কেনেকুৱা পাইছে আগৰ ভিডিঅ'বোৰ চাই কিনে মোক জনাব। এতিয়া ছোৱালীবিলাকৰ কি প্ৰব্লেম হৈছে যে কোনোবা এখন ঘৰৰ বিয়া আহিছে, ডাঙৰ পাৰ্টি এটা আহিছে, তো তাৰ আগতে কি হয় ঢেৰ প্ৰিপাৰেশ্যন হয়, জুৱেলাৰী, ড্ৰেছ, কি পিন্ধিব, কেনেকৈ ওলাব, কেনেকৈ কি কৰিব, চব বহুতখিনি চিন্তা আহে। তাৰপিছত কি হয় নেক্সট মৰ্ণিং আপোনালোকৰ ঘৰৰ যি বিয়া হওক বা যিকোনো অকেজন হওক, আপোনালোকৰ কি হ'ল শুই উঠি দেখিছে আপোনালোকৰ এইখিনি মানত এটা পিম্পলছ উঠিছে। চ' তাতকৈ আৰু ডাঙৰ প্ৰব্লেম ছোৱালীবিলাকতকৈ নাই আৰু কাৰো। তো তাৰপিছত আমি প্ৰায় কোৱা শুনো ছোৱালীবিলাকে যে নাই মোৰ ক'ৰবাত যাব ওলালে এনেইতো মোৰ স্কিনটো খুব ধুনীয়া হৈ থাকে, বাট ক'ৰবাত যাব ওলালে মোৰ এনেকুৱা প্ৰব্লেম হয়। আমি প্ৰায়বোৰে তেনেকৈ কোৱাই শুনো। কিন্তু এইটো কিয় হয়, ক'ৰবাত যাব ওলালে বা কিবা এটা আহিলে তেনেকুৱাকৈ একো পিম্পলছ নোলায়। আচলতে আমাৰ কি হয় স্কিনটোত, আমাৰ যেতিয়া ঘৰত কিবা এটা আহে আৰু অকেজন এটা আহে, ধৰক বিয়া কোনোবা আহে, তাত মানে কি হয় আমাৰ এক্সাইটমেণ্ট লেভেলটো খুব বাঢ়ি যায়। আমি কেনেকৈ কি পিন্ধিম, কি কৰিম, তাৰপিছত ঘৰত মানুহৰো ভিৰ থাকে। তো তেনেস্থলত কি হয় আমাৰ খোৱা আৰু খোৱা দুইটাই মানে অকণমান হ'লে এফেক্ট কৰে আৰু যিমানেই বেছি নহ'লেও, কাৰোবাৰ বহুত বেছিয়ে পৰে, কাৰোবাৰ অকণমান হ'লে এফেক্ট কৰে। ধৰক ৰাতিপুৱাটো খোৱা নহ'ল, ৰাতি খোৱা নহ'ল, এইখিনি এনেকুৱা কিবাকিবি প্ৰব্লেম আহি পৰে আৰু। তো তাৰ ফলত কি হয় যেতিয়া দৈনন্দিন ৰুটিনটো চেঞ্জ হৈ যায় মানুহৰ, তেতিয়া মানে পিম্পলছ ওলায়। তাৰপিছত কি হয় আমাৰ যেতিয়া স্কিনটো গৰম দিনত খুব বেছি অইলি হোৱাৰ ফলত মানে কি হয় অইলি যেতিয়া স্কিনটো থাকিব ন, অইলি স্কিনত মানে বাহিৰত আমি যেতিয়া ওলাওঁ তেতিয়া মানে ধূলি লেতেৰা এইবিলাক মানে স্কিনটোত মানে ৰৈ যায়। সচৰাচৰ আমাৰ স্কিনটোত কি হয় যেতিয়া অইলি স্কিন হয়, প্ৰায় মানুহৰ গৰম দিনত স্কিনটো অইলি হয়। কিছুমান মানুহৰ স্কিনটো কম্বিনেশ্যন বা ড্ৰাই হয়। প্ৰায় আমাৰ ইণ্ডিয়ান স্কিন টোন হিচাপত আমাৰ প্ৰায়বিলাক স্কিন টোন আমাৰ গৰম দিনত অইলি হয়, যাৰ ফলত আমি যেতিয়া বাহিৰত ওলাম তেতিয়া মানে ধূলিবিলাক যিবিলাক পৰে ন আমাৰ স্কিনটোত ৰৈ যায়। আপোনালোকে যিমান ফেচ ৱাছ বা চাফা কৰাৰ পিছতো মানে তেতিয়া অপেন প'ৰ্ছবিলাক ইমান বেছি খোল খাই থাকে যে তাৰ ভিতৰত মানে যিবিলাক ধূলি আছে সেইবিলাক মানে ৰৈ যায়। তাৰ ফলত কি হয় যেতিয়া স্কিনটো ভিতৰৰ পৰা লেতেৰা হ'ব ন, তেতিয়া তাত পিম্পলছ হয়। এতিয়া কিছুমানৰ কি হয় পিম্পলছ ওলোৱাৰ লগে লগে কি হয় আমি নখ ইউজ কৰি দিওঁ। নখ আচলতে আমাৰ মাইণ্ডত নাহে যে আমি নখটো ইউজ কৰিছোঁ, আমি জাষ্ট এনেকৈ টিপি দিওঁ। দিয়াৰ ফলততো আঙুলিৰ আগখিনি ইউজ নহয়, নখটোৱে ইউজ হয়, যাৰ ফলত মানে নখ লগোৱাৰ পিছত মানে খুব বেয়াকৈ দাগ ৰৈ যায় কিছুমানৰ। আৰু তাৰপিছত কি হয় যেতিয়া কিছুমানৰ হৰমনেল প্ৰব্লেমৰো পিম্পলছ ওলায়, পিৰিয়ডছৰ সন্মুখত বা পিৰিয়ডছ হৈ যোৱাৰ পিছত তেনেকুৱাকৈও মানুহৰ পিম্পলছ হোৱা দেখা যায়। নৰ্মেলি এতিয়া কি হৈছে খুব বেছি কিছুমান বেমাৰ মানুহৰ এতিয়া লাগতে, যেনেকুৱা PCODৰ প্ৰব্লেম বা থাইৰইড এনেকুৱা যিবিলাকৰ ধৰক বেমাৰ আছে, সেইটো বেমাৰতো মানুহৰ পিম্পলছ ওলোৱা দেখা যায়। পিম্পলছ ওলাই স্কিনবিলাক ঠায়ে ক'লা পৰা দেখা যায়। কিন্তু যিয়ে নহওক পিম্পলছটো ওলাই থাকিব, কিন্তু মানুহজনটো আমি চেঞ্জ কৰি দিব নোৱাৰোঁ। তাৰ বিনিময়ত আপুনি কি কৰিব, স্কিন কেয়াৰ কৰিব লাগিব। এতিয়া পিম্পলছ ওলাইছে, আপুনি এনেকৈ নহয় যে আপুনি অফিচ নাযাব বা ডিউটি নকৰিব বা বিয়া এটেণ্ড নকৰিব, তেনেকুৱা যিকোনো মানুহৰ যিয়ে নহওক, আজি আপুনি ধুনীয়া হৈ আছে, অহাকালি আপুনি বেয়াও হৈ যাব পাৰে, একো ঠিক নাই মানুহৰ কেতিয়া কি হয় আজিৰ টাইমত বিশেষকৈ। তো মানুহৰ সেইকাৰণে মানুহৰ কনফিডেঞ্চ লেভেলটো হাই ৰাখিব লাগে। যেনেকুৱাই নহওক আপুনি নিজক যেনেকৈয়ে নহওক, আপুনি ধুনীয়া বেয়া, পিম্পলছ ওলাইছে, একদম গ্লাছ স্কিন হয় আপোনাৰ, যিয়ে নহওক আপুনি যেনেকৈ কি নহওক নিজক একচেপ্ট কৰিব শিকক। বাকীটো স্কিন কেয়াৰ কৰি থাকক। কিছুমানৰ কি হয় স্কিন কেয়াৰ কৰিলে ধুনীয়াকৈ হৈ যায় পিম্পলছবিলাক ক্লিয়াৰ, কিছুমানৰ একদম নহয়, নৰ্মেলি থাকিয়ে যায়, এইটো যে নাযায় মোৰ। আৰু কেতিয়াবা ওলাইকৈ ভাল হয়, তাৰপিছত আৰু ওলায় আৰু ভাল হয়, এইটো লাগি থাকে কিছুমানৰ। চ' তেনেকৈতো আৰু আমাৰতো বহুত প্ৰব্লেম থাকে, বহুত কাম থাকে তো তাৰ মাজত আপুনি এনি টাইম স্কিনখনৰেতো কেয়াৰ ল'ব নোৱাৰে বা ভাবি থাকিব নোৱাৰে। চ' আপোনালোকে নৰ্মেলি ডেইলি ৰুটিনত চিম্পল স্কিন কেয়াৰ এপ্লাই কৰক। তো তাৰপিছত আপোনালোকে চাওক কেনেকুৱা। প্ৰথমটো হোম ৰেমেডি হ'ল কেইটামান তুলসীৰ পাত ল'ব। তুলসীৰ পাতত আপুনি কি কৰিব, তুলসীৰ পাতকেইটা ভালকৈ 4-5টামান তুলসীৰ পাত ল'ব,
পাতকেইটা ধুনীয়াকৈ চাফাকৈ ধুই ল'ব, ধুই লৈ কিনে সেইটো পূৰা একদম ধুনীয়াকৈ মোহাৰি ল'ব। মোহাৰিলে আৰু যদি তুলসীৰ পাতটো শুকাই কিনে পাউডাৰ বনাব পাৰে তেতিয়াতো সেইটো খুবেই বেছি ভাল হয়। আৰু যদি নোৱাৰেও তেনেকৈ আপুনি কি কৰিব, তুলসীৰ পাতকেইটা কেঁচাতে এনেকৈ মোহাৰি ল'ব ধুই কিনে। তাত আদা অকণমানৰ ৰস ওলাই ল'ব, আদাৰ ৰস অলপমান ওলাই ল'ব, লৈ কিনে তুলসী যিখিনি মোহাৰি লৈছিলে আপোনালোকে সেইখিনিত আদাৰ ৰসখিনিও দিব, দি কিনে সেইখিনি ধুনীয়াকৈ মিলাই লৈ আপোনালোকে য'ত পিম্পলছ ওলাইছে তাত লগাব। লগাই 20-25 মিনিটমান সময় ৰাখি কিনে ধুই দিব চাফা পানীৰে। এইটো এটা হ'ল। তাৰ নম্বৰ 2তে কি কৰিব আপোনালোকে, নম্বৰ 2তে এটা বাতিত আপোনালোকে অলপমান হালধি ল'ব আৰু যিটো আমাৰ মিঠাতেল আহে, মিঠাতেলটো অলপমান গৰম কৰি ল'ব আপোনালোকে। মিঠাতেলটো গৰম কৰি লৈ কিনে সেইখিনি মিলাব, ধুনীয়াকৈ পেষ্ট এটা বনাই তাত অলপমান সানি দিব। সানি দি কিনে এইটো ইয়াৰবাড এটা ল'ব, ইয়াৰবাডটো লৈ কিনে আপোনালোকে যিবিলাক ঠাইত মানে পিম্পলছ ওলাইছে আপোনালোকৰ সেইখিনিত ইয়াৰবাডেৰে এনেকৈ য'ত ওলাইছে পিম্পলছ তাত লগাই এইটো গোটেই ৰাতি আপুনি ৰাখি দিব। গোটেই ৰাতি তেনেকৈ শুই যাব। সেইটো এটা কৰি চাব, সপ্তাহত 2-3 বাৰ কৰিব, তেতিয়া ভাল ৰিজাল্ট পাব। আৰু কিছুমানৰ কি হয়, পিম্পলছ ওলায়, পিম্পলছবিলাক খুব পকি উঠে। আৰু মানে ধৰক এটা পিম্পলছ কিছুমানৰ এটা ওলায়, 2টা ওলায়, কিছুমানৰ গোটেই গালখনতে, কপালত। এনেকুৱা নহয় যে পিম্পলছ অকল মুখত ওলায়, মানুহৰ পিঠিত ওলায়, হাতৰ কিলাকুটিত ওলায়, মানুহৰ ঢেৰ ঠাইত পিম্পলছ ওলায়। যিবিলাকৰ পিম্পলছ পকি উঠে তেওঁলোকে কি কৰিব, আপোনালোকে স্ক্ৰাব কৰা বন্ধ কৰি দিয়ক। স্ক্ৰাব কৰি যিটো এনেকৈ পূৰা মোহাৰা বস্তু ছিষ্টেম বন্ধ কৰি দিয়ক। যিমান পাৰে চফ্ট টাৱেল ইউজ কৰক বা ডেপ কৰি কিনে স্কিনটো মুচক, তেনেকুৱা কৰক। আৰু ধুনীয়াকৈ একদম চাফা কৰি স্কিনটো ৰাখক। যিকোনো বস্তু আপোনালোকে এপ্লাই কৰি নিদিব ঘপককৈ। প্ৰথম আপোনালোকে চাই লওক যে মোক এইটো বস্তুৱে শ্বুট কৰিছে, তো সেইটো বস্তু। আৰু খুব কম কোৱান্টিটিত বস্তুবিলাক লওক আপোনালোকে, ঢেৰ কিবাকিবি এপ্লাই কৰি নিদিব মুখত, তেনেকুৱা কৰক। আৰু যিবিলাকৰ 1 বা 2টা তেনেকুৱা পিম্পলছ ওলায় তেওঁলোকে কি কৰিব, পিম্পলছটো ওলালে মানে ফাৰ্ষ্ট টাইম অলপমান বিষাব, তাৰপিছত অলপমান ৰঙা পৰিব, তাৰ পিছতহে পিম্পলছটো মানে আমাৰ বাহিৰ ওলায়। অলৰেডি মানে আমাৰ ভিতৰত বেছিকৈ ওলায়, তাৰ পিছত বাহিৰত ওলায়। তেনেকুৱাতে কি কৰিব আপোনালোকে, যেতিয়া শুব ৰাতি, মুখখন যেতিয়া ধুই লৈ কিনে শুৱাতে আপোনালোকে হোৱাইট কলগেট আছে নহয়, টুথপেষ্টটো, সেইটো যোনখিনি ঠাইত ওলাইছে আৰু সেইখিনি জেগাত অলপমানকৈ এনেকৈ লগাই দিয়ক। লগাই কিনে আপোনালোকে গোটেই ৰাতি শুই দিয়ক। নেক্সট মৰ্ণিং যেতিয়া উঠিব ধুই দিব, সেইটো নোহোৱা হৈ থাকিব। যিবিলাকৰ 1 বা 2টা ওলায়, ধৰক কেতিয়াবা হঠাতে ওলাই নহয় 1 বা 2টা, তেখেতসকলে কৰিব পাৰে এইটো কলগেট ৰেমেডিটো। নেক্সট আপোনালোকে কি কৰিব পাৰে, যিবিলাকৰ পিম্পলছ খুব বেছি ওলাই থাকে, খুব বেছি ওলোৱাটোত মানে কি হয়, মেইন প্ৰথম কাৰণটোৱে হ'ল মানে স্কিন অইলি যাৰ হয় তাৰ মানে পিম্পলছ ওলাবই। তো ফাৰ্ষ্ট টাইম আপোনালোকে অইলি স্কিনৰ কাৰণে কামবিলাক কৰক। মুখখন চাফাকৈ ধুৱক, মুলতানী মিট্টি ইউজ কৰক, পাৰিলে মুলতানী মিট্টি ডেইলি ইউজ কৰক। যিবিলাকৰ খুব বেছি অইলি স্কিন, মুলতানী মিট্টি ৰ'জ ৱাটাৰ 2টাই মিক্স কৰক, কৰি কিনে এপ্লাই কৰক। ডিঙি, মুখ চবফালে এপ্লাই কৰক। কৰি লৈ আপোনালোকে বাৰ মুখখন ধুৱক। যিবিলাকৰ মানে খুব বেছি অইলি স্কিন, বাৰ যেতিয়া মুখখন পানীৰে ধুব তেতিয়া মানে অইলবিলাক অলপমান বাহিৰ হ'ব। আৰু অলপমান মানে মইশ্চাৰাইজাৰটো অলপমান আপোনালোকে চাই চিতি লওক। যিবিলাক মানে ৱাটাৰ বেছ মইশ্চাৰাইজাৰ হয় সেইবিলাক ইউজ কৰক। ৱাটাৰ বেছ মইশ্চাৰাইজাৰটো কি হয়, খুব পানীৰ নিচিনা হয়, তো আপোনালোকৰ স্কিনত লগালে ইমান এফেক্ট নকৰে, ধৰক ফিল নহয় আপোনালোকৰ। যেনেকৈ ধৰক অলপমান বাকী মইশ্চাৰাইজাৰবিলাক ইউজ কৰিলে অলপ চিপচিপীয়া হয়, বা ধৰক এনেই আপোনাৰ অইলি স্কিন, কিন্তু আপুনি কি কৰিব, এনেকৈ যেতিয়া মইশ্চাৰাইজাৰটো ইউজ কৰিব, কৰাৰ পিছত আপুনি এনেকৈ চুই চাব, তেতিয়া এনেকৈ এটা আঠা খোৱাৰ নিচিনা এটা বস্তু লাগে। কিন্তু ৱাটাৰ বেছ মইশ্চাৰাইজাৰ ইউজ কৰিলে সেইটোৰ চিন্তা নাথাকে। আৰু অইলি স্কিন যিবিলাক আছে তেখেতসকলে ৱাটাৰ বেছ মইশ্চাৰাইজাৰটো ইউজ কৰিব পাৰে। যিসকলৰ পিম্পলছ খুব বেছি ওলায় তেখেতসকলে কি কৰিব পাৰে, নিমপাত ঘৰত নিম গছ থাকে যাৰ আছে তেখেতসকলে, বা নাই য'ৰ পৰা আপোনালোকে মেনেজ কৰিব পাৰে, নিমপাত আনি নিমপাতটো কি কৰিব আপোনালোকে ধুনীয়াকৈ মিক্সিত বা কিন্তু চাব আৰু মিক্সিত য'তেই আপোনালোকে নিপিছক কিয় তাত যাতে জলকীয়া নাথাকে, আৰু ধুনীয়াকৈ পেষ্ট বনাব। পেষ্ট বনাই কিনে একদম ধুনীয়াকৈ অলপ পানী মিহলাই কিনে পেষ্ট বনাব, লৈ কিনে গোটেই স্কিনখনত যদি এনেকৈ দি ৰাখিব পাৰে ভাল। আৰু যদি কিন্তু অলপমান চকুত জ্বলে, এইটো একো ভাবিব লগা কোনো কথা নহয়। আপোনালোকে কি কৰিব, ধুনীয়াকৈ এনেকৈ পেষ্টটো এনেকৈ গালত ঘঁহি লৈ কিনে 5-10 মিনিট সময় ৰাখি কিনে ধুই দিব। কিন্তু যেতিয়া আপুনি চকু মেলি কিনে আইনাত চাই কিনে লগাব ন, যেতিয়া নিমপাতৰ হাৱাটো যাব তেতিয়া অলপমান চকুত ধৰে, কিন্তু এইটো কোনো ভাবিব লগা কথা নহয়, এইটো নৰ্মেল হয়। আৰু
যেতিয়া পিম্পলছ ওলায় আপোনালোকৰ তেতিয়া আপোনালোকে কি কৰিব দালচিনি চিনি পায় নহয় দালচিনি ল'ব দালচিনিটো ধুনীয়াকৈ পাউডাৰ বনাই ল'ব অলপমান দালচিনি আপোনালোকে এটা বাটিত ল'ব তাৰপিছত আপোনালোকে কি কৰিব তাত মৌ অলপমান ল'ব আৰু একদম কম পৰিমাণে একদম কম মাত্ৰাত নেমু অলপমান চেপি ল'ব লৈ কিনে সেইটো আপোনালোকে কি কৰিব য'ত পিম্পলছ ওলাইছে তাত লগাই কিনে গোটেই ৰাতি শুই দিব তেতিয়া কি হয় দাগবিলাকো যিবিলাক পিম্পলছ আছে সেইবিলাকো নোহোৱা হয় আৰু দাগবিলাকো গুচি যায় পিম্পলছৰ আৰু ধৰক যিবিলাকৰ একদম পুৰণি একদম মানে বহুত দিনৰ পৰা পিম্পলছৰ দাগ আছে তেখেতসকলে এইটো কৰিব পাৰে এইটো আপোনালোকে সপ্তাহত 3-4 দিন কৰক খুব ভাল ৰিজাল্ট পাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে জনাবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ইমানেই থেংক ইউ